হাই ফেমিলি, সকলো ভালে আছে চাগে? আমাৰ এই আহিল বেটা উঠিলে, এতিয়া বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। আৰু বিয়াখন মানে ক'ত কেনেকৈ আৰু কি কি তাত হয় আপোনালোকক দেখাই থাকিম বিয়াখন। আৰু মই তেতিয়ালৈকে ওলাই লওঁ। আৰু মই কাপোৰ এযোৰ মানে জাষ্ট আপোনালোকে দেখিছে মোক পিন্ধা এই কাপোৰযোৰ, এযোৰকে পিন্ধি যাম বুলি ভাবিছোঁ বিয়াখনলৈ। আৰু মই ওলাই লওঁ, আপোনালোককো দেখাম ক'ত কি কেনেকৈ কি হয়গৈ বিয়াখন, স্পেচিয়েলি মানে বিয়াখনত কি কি হয় মই আপোনালোকক দেখাম। একচুৱেলি আজি ৰিচিপশ্যনহে হয়, আগতে নিকাহ আৰু মানে আগৰ কামখিনি হৈ গ'ল। আজি ৰিচিপশ্যন, দৰা গ'ল, ছোৱালী আনিলেগৈ, চব হৈ গ'ল আৰু আজি ৰিচিপশ্যন দিছে। তো ৰিচিপশ্যনৰ নিমন্ত্ৰণ আছিলে আমালৈ। তাৰপাছত বোলো যাওঁ। আৰু মোৰ ভিনদৌৰ বাৰ হাজবেণ্ডৰ মোমায়েকৰ ঘৰত বিয়া। তো গৈ আছোঁ এতিয়া বিয়াখনলৈ। কাপোৰ চাপোৰ পিন্ধি লওঁ, আপোনালোকক তাৰ পাছত আগৰ কি কি হয় জনামগৈ, হয়নে নহয় বাৰু? এতিয়া মই পিন্ধি মেলি মানে অকণ সাজি কাচি লওঁ আৰু তাৰপাছত আপোনালোকৰ লগত কথা পাতিম, ঠিক আছে? 3:30 হ'ল আৰু এয়া যাবলৈ ওলাইছোঁ এতিয়া। হয় বাহিৰত কিন্তু বৰষুণ একদম পুৰা বৰষুণ দি আছে। এতিয়া যাবলৈ দিগদাৰ হৈ গৈছে। আমাৰ এয়া আহিল ওলালে আৰু টিকলু একদম টোপনিও আহিছে। তাৰ আকৌ গাড়ীত উঠিলে টোপনিয়ে আহে নহয়। তাকেতো বৰষুণ এতিয়া নকমিলে ছাতি লৈ যাব লাগিব। আৰু আপোনালোকক দেখাই থাকিম আগলৈ ভিডিঅ'টো ক'ত কি হয়। আৰু বিয়া ঘৰত গৈহে দেখামগৈ। আৰু এতিয়া বৰষুণ দি আছে যিহেতু আৰু এতিয়া ইমান দেখাই দিব পৰা নাযাব। ঠিক আছে, ব'লক আৰু বিয়া ঘৰলৈ যাওঁ। পুৰা বৰষুণৰ মাজতে আহি আছোঁ আৰু বিয়া খাবলৈ। পুৰা বৰষুণ মানে কৈছোঁ ন, ধাৰাসাৰ বৰষুণ দি আছে। আৰু তাৰপিছত এতিয়া ফোন এটা কৰিলোঁ বালৈ, বোলে বৰষুণ তাতো দি আছে বোলে। তাৰপিছত এতিয়া গৈ থাকোঁচোন, গৈ মেলি পোৱালৈকে কিজনী বৰষুণ এৰে। নহ'বা ছাতি লৈ আহিছিলোঁ এতিয়া আৰু একদম নামি যাম আৰু ছাতি লৈ মেলি। এই আমাৰ পোৱালিটো কামত ব্যস্ত। ফাইনেলি আহি গ'লোঁ আৰু বিয়া ঘৰ। বৰষুণতে তিতি আহিছোঁ, উপায় নাই আৰু একদম পুৰা। খুব ধুনীয়া লাগিছে দেই, ভিতৰটো মানে খুব ধুনীয়াকৈ সজাইছে। আৰু এয়া প্ৰজেক্টৰ ব্যৱস্থা কৰিছে, কোনে ক'ত কি কৰি আছে চব চাই থাকিব পাৰি। আৰু চাই মানে চবকে আৰু বহি আমনি নলগাকৈ মানে সেইটো বস্তু কৰি দিছে চাবলৈ। এইফালে দৰা কইনা বহি আছে, আৰু ছাইডত প্ৰজেক্টৰ। খুব ভাল লাগিছে, ডিজিটেল মানে আৰু কৰিছে, ভাল লাগিছে বিয়াখন। আৰু খুব ধুনীয়াকৈ মানে ডেক'ৰেশ্যনো কৰিছে। তো এয়া প্ৰথম আৰম্ভণি আৰু কফিৰ লগত পকৰি বা চীজ পকৰি হয়। চীজ পকৰা খাই ভাল লাগিলে আৰু। তাৰপিছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ মানে বনাইছে, খুব ভাল লাগিলে। আৰু লাইটিংটো মানে বহুত ধুনীয়া একদম দিছে, খুব ভাল লাগিছে। আৰু মানে দৰা কইনা মানে ইমান ধুনীয়াকৈ মানে হেৰি কৰিছে, সিহঁতৰ মানে আগৰ ফটোবোৰ এনেকৈ ফ্ৰেম কৰি মানে পেণ্ডেলৰ এটা খুটাত লগাই দিছে। খুব ভাল লাগিছে, মানে এটা নতুন ষ্টাইল হৈছে। ইমান ধুনীয়া লাগিছে সেইটো বস্তু দেখি পেলাই। এয়া দেখিছে ইমান ধুনীয়াকৈ মানে সিহঁতৰ দুটাক মানে হেৰি কৰি দিছে, খুব ধুনীয়া লাগিছে। আৰু সিহঁতৰ মানে স্মৃতিবোৰ মানে চবকে দেখাইছে যে কেনেকুৱা মানে স্মৃতি সিহঁতৰ জড়িত আছিল আগতে, চব দেখাই দিছে। প্ৰজেক্টৰতো দেখাই আছে, ভাল লাগিছে আৰু। এতিয়া খোৱাফালে যাওঁ, আৰু খোৱাফালে কি কি উলিয়াইছে আইটেম চাওঁগৈ। খুব ধুনীয়া একদম দেই, খোৱাৰ হেৰিটো খুব ধুনীয়াকৈ বনাইছে পেণ্ডেলটো। মজা লাগিছে। কিছু ধুনীয়া দেই, চবেই খাইছে আৰু যাৰ যি মন গৈছে খাবলৈ। তো ময়ো ষ্টাৰ্ট দিওঁ আৰু খাবলৈ, হয় কি কয়?
লাগিলেগৈ আৰু অলপ অলপ আনিলোঁ তাকে খাই লওঁ আৰু এতিয়া আৰু আছে আইটেম চ' খাই থাকিম আৰু দেখাই থাকিম চ' এইটো পনীৰটো মানে মই হোৱাইট দেখি পেলাই খাবলৈ মন নগৈছিলে কিন্তু এটা বহুত টেষ্টি হৈছে পনীৰ এতিয়াহে ভাবিছোঁ আৰু অলপমান লৈ ল'লে ভাল আছিলে ল'ৰাকেইটাই দিম বুলি কৈছিলে মই আকৌ দুপিছে অকণমান দিয়া ক'লোঁ একদম মানে টেষ্টি হৈছে খাবলৈ তো চব্জি খাই কিছু ভাল পাওঁ তো চব্জি লৈ লৈছোঁ পূৰা আৰু চব্জি মানে এনেকৈ ড্ৰাই ফ্ৰাই খাই বহুত ভাল পাওঁ মই টেষ্টি হৈছে চবেই মানে বিৰাট টেষ্টি হৈছে খাবলৈ ত' ইয়াত ড্ৰাই ফ্ৰাইত মানে তিতাকেৰেলাও দি দিছিলে তিতাকেৰেলা যেন লগা নাই আৰু খাবলৈ কিন্তু একদম বহুত টেষ্টি হৈছে খাবলৈ আমাৰ পোৱালীয়ে আইচক্ৰীমহে খাইছে একদম পূৰা খাইছে আইচক্ৰীম বেলেগ একো নেখায় আইচক্ৰীম একদম খাইছে পূৰা খাইছে আৰু ঠাণ্ডা পাইছে খাইছে আৰু মোক চোক বেকেটা কৰি গৈছে আইচক্ৰীম শুনি আছোঁ চ' আমাৰ খাই হৈ গ'ল আৰু এতিয়া যাওঁগৈ আৰু বেছি আইটেম হ'লেও খাবলৈ মন নাযায় ন তেনেকুৱা হয় খালোঁ আৰু খাই মেলি এতিয়া এয়া ওলাই আহিছোঁ আৰু তাৰপৰা মিঠা পাণৰো ব্যৱস্থা কৰিছে পাণ মই মিঠা পাণ খাওঁ বিশেষকৈ তো পাণ এখনো খাই লওঁ আৰু খাই লৈছোঁ আৰু পূৰা তাৰপৰা এইফালে মানুহ পূৰা ভিৰ হৈ গ'ল আমি আহোঁতে ইমান নাছিলে হৈ গ'ল আৰু এতিয়া এই পানীপুৰিও বোলে ব্যৱস্থা কৰিছে পানীপুৰি আকৌ পাপৰি চাট আৰু এইফালে পাস্তা আমাৰ মানে পাস্তা পূৰা খালে তো চাইছোঁ আৰু ভিডিঅ' এটা কৰিহে লৈছোঁ খাবলৈ মন নাই পেট ভৰি গ'ল যিহেতু আৰু এয়া অকণমান দেৰি পাছত বোলো অকণমান খাম আৰু তাৰপিছত এয়া লৈ লৈছোঁ পাপৰি চাট তো খোৱা অলপ দেৰি হ'ল তো তাৰপিছত অলপ এয়া পাপৰি চাট খাব লৈছোঁ তাৰপৰা খাই মেলি দিব আৰু এতিয়া ঘৰলৈ যামগৈ আৰু এয়া পূৰা প্ৰজেক্টত আৰু পূৰা একদম মানে কইদৰা কইনা পূৰা ফটো দি আছে এইটো বস্তু নতুনকৈ দেখিলোঁ কিন্তু আৰু আপোনালোকে চাগে ক'ৰবাত দেখিছে যদি নাজানো মই প্ৰথম এখন বিয়াতে দেখিছোঁ ভাল লাগিলে কিন্তু দেই বস্তুটো এইটো চেলফি মাৰিবৰ কাৰণেও ব্যৱস্থা কৰি দিছে এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ আৰু আন্ধাৰে হৈ গ'ল দিছে নহয় এইফালে চব লাইট লগাই দিলে আৰু এয়া আমাৰ অকণমানটো একদম আৰু মানে আমনি লাগি গ'লগৈ আৰু বহুত দেৰি হৈ গ'ল যিহেতু এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ আৰু আন্ধাৰো হৈ গ'ল এতিয়া যাওঁগৈ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ধন্যবাদ Thank you.